আৰু আপোনালোকে এতিয়া শুনিছে যে বিজেপি চৰকাৰ হ'লে 1 লাখ চাকৰি দিবলৈ ধৰিছে আৰু যোৱা 1 তাৰিখৰ পৰা ইতিমধ্যে নিযুক্তিও দুখীয়া পৰিয়াল বুলি আমি 4,000কৈ দিছোঁ। এই প্ৰায় 120গৰাকী দুখীয়া পৰিয়াল মানে কৰোণা কালৰ কাৰণে। তাৰপিছত আমি বেমাৰৰ কাৰণে যিটো মানে বেমাৰৰ শিতান, সেই শিতানত আমি 60গৰাকীক দিছোঁ। তাৰে জটিল ৰোগীক আমি 10,000কৈ দিছোঁ আৰু একেবাৰে জটিলতম যিবিলাক হেৰি ৰোগী কেঞ্চাৰ, তেওঁবিলাকক 20,000কৈ দিছোঁ। 20,000কৈ আমি 4জনক 5জন নেকি। তাৰপিছতে মানে অলপ হেৰি ৰোগীক আমি 10,000কৈ দিছোঁ 20গৰাকীক আৰু 5,000কৈ দিছোঁ আমি প্ৰায় 40-42গৰাকীক এনেকৈ কৰি আজি দিয়া। দেউৰী স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত আৰু বৰদেউৰী আমাৰ স্বায়ত্তশাসিত পৰিষদীয় সমষ্টিত আমাৰ পৰিষদৰ স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষা শ্ৰীযুত অমিত প্ৰভা দেউৰীয়ে তেখেতৰ সমষ্টিৰ হিতাধিকাৰীৰ মাজত কৰোণা সময়ত মানুহ দুখীয়া কষ্টৰে থকাসকলৰ বাবে এককালীন আৰ্থিক সাহাৰ্য, যিসকলে ৰোগৰ সন্মুখীন হৈছে চিকিৎসাৰ বাবে এককালীন আৰ্থিক সাহাৰ্য, যিসকলে অলপ জটিল ৰোগত আছে তেওঁলোকক 3টা স্তৰত আজি আৰ্থিক সাহাৰ্য আজি বিতৰণ কৰা হৈছে। ইয়াৰ জৰিয়তে আহি থকা দিনত মহিলা সবলীকৰণৰ যি পদক্ষেপ হাতে কামে যে গ্ৰহণ কৰিছে এইটো আজি প্ৰমাণ কৰিছে আৰু এই উদ্যোগ লোৱাৰ বাবে মই দেউৰী স্বায়ত্তশাসিত পৰিষদক আমাৰ অমিত প্ৰভা দেউৰী বাইদেউ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।